যিহেতুকে মোদী ডাঙৰীয়াই অহাবাৰ ইলেকশ্যনৰ আগত যিবিলাক কথা ক'লে সমস্ত মিছা কথাবিলাক কৈ গ'ল। তেখেত বিজেপি চৰকাৰৰ দিনত একদম বিধ্বস্ত হৈ গ'ল। আমাৰ বিশেষকৈ মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ এই ঐতিহাসিক বৰ্ডিং খেলপথাৰ আৰু 23 জানুৱাৰীৰ দিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া জেৰেঙা পথাৰলৈ আহি গৈছিলে আৰু অহা কাইলৈ 14 ফেব্ৰুৱাৰীৰ দিনাখন এই বৰ্ডিং খেলপথাৰলৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আহিব আৰু ৰাহুল গান্ধী ডাঙৰীয়া এই কাৰণে আহিব নিৰ্বাচনী বতৰ আৰু সন্মুখত নিৰ্বাচন আহি আছে। অসমক লৈ তেওঁলোকে বহুত গুৰুত্ব প্ৰদান কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে ইমান ডাঙৰকৈ ইমান সুন্দৰকৈ সজাই পৰাই তোলা হৈছে এই কংগ্ৰেছৰ এই যিখন জনসভা হ'ব। ইয়াত কমেও 50,000তকৈ অধিক লোকে ইয়াত বহি এই ৰাহুল গান্ধীৰ ভাষণ শুনিব পাৰিব। আমি কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছোঁ যে ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু কিমান মানুহৰ ইয়াত সমাগম হ'ব সেই কথা এতিয়াও 50,000 বুলি তেওঁলোকে কৈছে, কিন্তু সেই 50,000 কথা এতিয়াও সম্ভাৱনা নহয়, কাৰণ সেই কংগ্ৰেছৰ এই জনসভাত বহুত মানুহৰ সমাগম হ'ব পাৰে। কিন্তু আমি দেখুৱাব বিচাৰিছোঁ যি তীব্ৰ গতিত সেই কাম কাজ আৰম্ভ হৈছে, সেই কাম কাজৰ সম্পূৰ্ণ দৃশ্যাংশলী আমি দেখুৱাই আছোঁ। আৰু যিখিনি কাম আছে সেই কামখিনি এটা ৰাতিৰ ভিতৰতে কৰি সম্পূৰ্ণ হ'ব আৰু অহা কাইলৈ ইয়াত ৰাহুল গান্ধী ডাঙৰীয়াই ভাষণ দিব, কিয়নো এতিয়া বৰ্তমান এই অসমখন বিজেপি চৰকাৰৰ হাতত আৰু বিজেপি চৰকাৰৰ পৰা কংগ্ৰেছে কিদৰে তেওঁলোকৰ নিজৰ হাতৰ পিছতে পুনৰ আহিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু দেখিবলৈ পোৱা গৈছে যে এইবাৰ শিৱসাগৰত নৰেন্দ্ৰ মোদী ৰাহুল গান্ধীকে ধৰি বহুকেইজন নেতাৰ ইয়াত আগমন ঘটিছে। এইবাৰ দিল্লীত নহয়, এইবাৰ অসমত এই নেতাৰ আগমন ঘটিছে। এই অসমৰ শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ বৰ্ডিং খেলপথাৰত আগমন ঘটিছে। আমি সম্পূৰ্ণ দৃশ্যাংশলী দেখুৱাইছোঁ, ইমান ধুনীয়াকৈ ইমান সুন্দৰকৈ আৰু ইমান ডাঙৰকৈ সজাই পৰাই তোলা হৈছে। সম্পূৰ্ণ দৃশ্যাংশলী আমাৰ দানিছে দেখুৱাই আছে। বৰ্তমান আমাৰ মাজত আছে জাতীয় কংগ্ৰেছৰ সভাপতি শিৱসাগৰ জিলাৰ লক্ষী সন্দিকৈ ডাঙৰীয়া। আমি লক্ষী সন্দিকৈ ডাঙৰীয়াৰ পৰা জানিব চেষ্টা কৰিম যে অহা কাইলৈ যি ৰাহুল গান্ধী ডাঙৰীয়া আহিব, এই ৰাহুল গান্ধী ডাঙৰীয়াৰ যি জনসমাগম হ'ব তাত কিমান মানুহৰ ধৰা হৈছে, কিমান মানুহ আহিব বুলি আমি অতি কমেও 30,000 মানুহ হ'ব বুলি ভাবিছোঁ। আৰু এই ক্ষীপ্ৰ গতিত কাম চলিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া অহাক লৈ আপুনি কি ক'ব? আমি আশা ৰাখিছোঁ যে আমাৰ অসমখন এতিয়া বিজেপি চৰকাৰৰ দিনত একদম বিধ্বস্ত হৈ গ'ল। আমাৰ বিশেষকৈ মানুহৰ যিটো আয় একেবাৰে নিম্নগামী হৈ গ'ল। তাৰ উপৰি বস্তু চৰা দাম, নিবনুৱা নিযুক্তি নাই। তাৰ উপৰি যিবিলাক চৰকাৰী অনুষ্ঠান বিশেষকৈ ৰেলৱে, এয়াৰপৰ্ট, ONGC, অইল ইণ্ডিয়া ফিল্ড, এই সকলোবিলাক প্ৰাইভেট কোম্পানীক গতাই দিছে, বিক্ৰী কৰিছে। তাৰ উপৰি 2টাকৈ কাগজ কল, ভাৰতবৰ্ষৰ ভিতৰত 5টা কাগজ কলৰ 2টা অসমতে আছিলে আৰু এই কাগজ কল 2টা লোকচান হোৱা নাছিলে, মানে প্ৰফিটতে আছিলে, কিন্তু সেই কাগজ কল 2টাও তেখেতলোকে সম্পূৰ্ণ বন্ধ কৰি দিছে। যোৱা সিদিনা ৰাজ্যসভাত ঘোষণা কৰিলে যে এইটো কেতিয়াও মানে পুনৰুজ্জীৱিত কৰা নহ'ব বুলি ঘোষণা কৰি দিলে। গতিকে আমি অতি দুখ পাইছোঁ যে আমাৰ এনেধৰণে আমাৰ অসমৰ ৰাজ্যৰ নিবনুৱা সমস্যাটো সম্পূৰ্ণ পিঠি দি তেখেতলোকৰ নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে তেখেতলোকে কাম কৰিছে। আৰু বিশেষকৈ দুখীয়া মানুহবিলাকে বস্তু ইমান দাম হ'ল, এতিয়া কেৰাচিন তেলত দাম 40 পৰা 45 টকা। আগতে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আছিলে 10 টকা 1 লিটাৰত। গতিকে এচেঞ্চিয়েল যিবিলাক বস্তু সেইবিলাকৰ বহুত দাম বাঢ়িলে। তেলৰ দাম এতিয়া প্ৰায় 180-90 টকা হ'ল 1 লিটাৰত, আগতে যিটো 120 টকা আছিলে। ঠিক সেইদৰে গেছৰ 360 টকাৰ পৰা এতিয়া 750 টকা হ'ল। গতিকে এনেধৰণে আমাৰ বহুত আৰু মানে আমি বস্তু চৰা দামত কিনি খাবলগীয়া হৈছে। আজি আমাৰ বিশেষকৈ যি ঘৰ চলাই সেই গৃহিণীসকলেহে এই কথাটো উপলব্ধি কৰিব পাৰিছে। গতিকেলৈ আমি এই উদ্দেশ্য লৈ আমি এইখন মেগা ৰেলী আমি অনুষ্ঠিত কৰিছোঁ, যাতে ইয়াৰ পৰা গোটেই অসমলৈ ইয়াৰ এটা ভাল বাৰ্তা যায়, যাতে আমাৰ ৰাইজে এই বিজেপিক যাতে প্ৰতিহত কৰিব পাৰে। তাৰ কাৰণে আশা কৰি আমি এই মেগা ৰেলী অনুষ্ঠিত কৰিছোঁ অহা 14/2/2021 তাৰিখে দেওবাৰে। গতিকে এইখিনিকে মই জনাইছোঁ। ধন্যবাদ। আমাৰ মাজত আছে বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অৰুণ চাহু ডাঙৰীয়া, আৰু তেওঁৰ পৰা জানিব চেষ্টা কৰিম আপুনি কি ক'ব অহা কাইলৈ যি জনসভা, যি ৰাহুল গান্ধীয়ে শক্তি প্ৰদৰ্শন কৰিব, ইয়াৰ দ্বাৰা অসমত কিবা লাভালাভ হ'বনে, ইয়াৰ কিবা প্ৰভাৱ পৰিবনে? নিশ্চয় পৰিব।
যিহেতুকে মোদী ডাঙৰীয়াই অহাবাৰ ইলেকশ্যনৰ আগত যিবিলাক কথা ক'লে সমস্ত মিছা কথাবিলাক কৈ গ'ল। তেখেতে ইলেকশ্যন অহাৰ কেম্পেইনিঙৰ সময়ত ক'লে যে ভাইও बहनों जे काला धन कांग्रेस का है वो मैं लेके आऊँगा और आप लोग को सबको 15-15 लाख रुपये मिल जाएगा। किंतु আজিলৈকে কোনো 15 लाख टका नापाले। তাৰপিছত ক'লে উঠি অহা যুৱক যুৱতীসকল भाइयों बहनों ये कांग्रेस सरकार इतना हम लोग का युवक युवती लोग हैं, पढ़े लिखे नौजवान हैं, उन लोग को नौकरी नहीं मिल रहा है, तो हमारी सरकार होती है तो हम लोग 2 करोड़ हर एक साल नौकरी देंगे। 2 करोड़ तो दूर कथा 2,000 चाकरिर कथा নাই। तो এনেকুৱা মিছা প্ৰতিশ্ৰুতিবিলাক যিবিলাক দিলে, এতিয়া বাগানত গ'ল, বাগানত ক'লে যে इतना दिन से कांग्रेस सरकार बागान चाय बागान भाई बहन का लिए कुछ नहीं किया। अगर हम लोग का सरकार आती है तो हम लोग का सरकार होने का 100 दिन के अंदर ही 351 रुपये हम लोग उन लोग को हाजिरा कर देंगे। আজি 5 বছৰ শেষ হ'ল, 6 বছৰ মানে গতি কৰিলে সিহঁতৰ ইলেকশ্যন, কিন্তু আজিলৈকে 351 টকা নহ'ল। তাৰপিছত ক'লে যে আমাৰ যিসকল দুখীয়া ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীসকলৰ কাৰণে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ ব্যৱস্থাটো কৰিম। কিন্তু তেখেতসকলে সেই কথা যেনেকুৱা ক'লে তেনেকুৱা কথাবিলাক প্ৰতিফলিত নহ'ল। এতিয়া স্কুটি আমাৰ কংগ্ৰেছৰ দিনত কমচে কম ল'ৰা ছোৱালী, দুখীয়া ল'ৰা ছোৱালীবিলাকে চাইকেল লৈ কিনে স্কুললৈ গৈছিলে। কিন্তু সেই মানে তেখেতসকলে চৰকাৰ অহাৰ আগতে ক'লে যে আমাৰ চৰকাৰ আহিলে আমি স্কুটি দিম, কিন্তু ক'ত গ'ল স্কুটি? এতিয়া ইলেকশ্যন আহিছে, এতিয়া মানে বাছি বাছি কেইজনমানক স্কুটি দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু সমস্ত ল'ৰা ছোৱালীবিলাকতো বঞ্চিত হৈ গ'ল। কিতাপ দিয়াৰ কথা ক'লে আমি ফ্ৰী কিতাপ দি আছোঁ, কিন্তু এনেকুৱা হয় এই 6 মাহ পাৰ হৈ গ'ল, 7 মাহ পাৰ হৈ গ'ল, 8 মাহ পাৰ হৈ গ'ল, 9 মাহ হৈ গ'ল, 3 মাহ পৰীক্ষা বাকী আছে, 3 মাহৰ আগত কিতাপবিলাক বাগানত দিয়া হৈছে। তো কোনটো কাম তেখেতসকলে যেনেকৈ ধৰণৰ কথা কৈছিল। আৰু গেছৰ চিলিণ্ডাৰ সেই সময়ত আমাৰ 350-370 টকা গেছৰ চিলিণ্ডাৰৰ দাম আছিলে। সেই গেছৰ চিলিণ্ডাৰৰ গৰু গাড়ীত ক'ৰবাত মানে ৰাস্তা চাৰিআলিত উলিয়াই আনি তেখেতসকলে কৈছিলে এই কংগ্ৰেছ চৰকাৰ লুট ৰহে জনতাকো। আজি সেইটো গেছৰ চিলিণ্ডাৰ প্ৰায় 900 টকা হ'বলৈ গ'ল। আৰু তেখেতসকলে আৰু যিবিলাকে গৰু গাড়ী লৈ প্ৰচেছন কৰিছিলে বা কথাবিলাক কৈছিলে, তেখেতসকলৰ কোনো ধৰণৰ মাত নাইকিয়া হৈ গ'ল। আজি স্মৃতি ৰাণী ডাঙৰীয়া ক'ত গ'ল? তেখেতে পিঁয়াজ আৰু আলুৰ মালা পিন্ধি কিনে প্ৰচেছন কৰিছিলে পিঁয়াজৰ দাম বাঢ়ি গ'ল বুলি। এতিয়াতো পিঁয়াজৰ দাম আমি 80 টকা, 90 টকা, 120 টকালৈকে কিনি খালোঁ। তেখেতসকলৰ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? গতিকে নিশ্চয় ৰাহুল গান্ধী ডাঙৰীয়া আহিছে, আৰু কংগ্ৰেছে কেতিয়াও মিছা কথা নকয়, কংগ্ৰেছে যি কয় সেইটো কৰি যায়। আৰু এটা কথা জানিব বিচাৰিছোঁ, তেলৰ দাম আকস্মিকভাৱে বৃদ্ধি পাইছিলে, 100 ওচৰা-ওচৰি হৈছিলে, আৰু আকৌ নিৰ্বাচন আৰু সমাগত আৰু ওচৰ চাপি আহিছে, কিন্তু তেলৰ দাম অলপ কমাই দিছে। তাৰ ওপৰত কি ক'ব? তেলৰ দাম আকস্মিকভাৱে বৃদ্ধি পোৱা, আকস্মিকভাৱে হ্ৰাস পোৱাৰ ওপৰত আপুনি কি ক'ব? এইটো নিশ্চয় এটা চৰকাৰে এইটো সময়ত কৈছে যে ৰাইজে পাহৰি যাওক, আমি অকণমান দাম কমাই দিছোঁ, ৰাইজে ভোট দিয়ক, তাৰপিছত আকৌ আমি চেঞ্চুৰী মাৰিম। ৰাইজে ভোট দিয়াৰ পিছত এই তেলৰ দাম আমি 110 টকা, 120 টকা ভৰাব লাগিব পাৰ লিটাৰ। গতিকে এইটো এটা মোদী চৰকাৰৰ, ৰাইজৰ চৰকাৰ নহয়। মোদী চৰকাৰে কৈছে যে ৰাইজৰ চৰকাৰ হয়, মোদী চৰকাৰ ৰাইজৰ চৰকাৰ নহয়। মোদী চৰকাৰ সেই 12জন মানুহৰ চৰকাৰ, আম্বানী আদানী এনেকৈ যিবিলাক বিষয়জনক আছে তেখেতসকলৰ চৰকাৰ, ৰাইজৰ চৰকাৰ নহয়। ৰাইজৰ চৰকাৰ হোৱা হ'লে আজি যিবিলাক দোকানবিলাক আছে, ব্যৱসায় বাণিজ্যবিলাক আছে, সেইবিলাক সমস্ত শেষ হৈ গৈছে। তেখেতসকলক GSTৰ পৰা আৰম্ভ কৰি সমস্ত মাধমাৰ সোধাইছে, আৰু গোটেই বেংকৰ ছিষ্টেমটো সেইকেইজন যিকেইজন ব্যৱসায়ী আছে 10-12জন, সেই 10-12জনৰ মাজতে আবদ্ধ আছে। গতিকে আগতে যেনেকৈ ব্ৰিটিছৰ দিনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেশ চলাইছিল, এই মোদী ডাঙৰীয়াও গোটেই দেশখন বেছি ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনাই কৰিবলৈ গৈ আছে। এতিয়া দেখিবলৈ পোৱা গৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম আগমন খুব তীব্ৰতৰ হৈ পৰিছে। এই আগন্তুক আহি আছে 3 নম্বৰ বাৰ হ'ব। প্ৰথমবাৰ আহিলে জেৰেঙা পথাৰলৈ, তাৰপিছত আহিলে ঢেকীয়াজুলি, তাৰপিছত আহিলে চিলা পথাৰলৈ আহিব। তাৰপিছত তাৰ বিষয়ে আপুনি কি ক'ব? ইমানকৈ অহাৰ বিষয়ে কি? তেখেতসকলে দেখিছে যে এই শিৱসাগৰে প্ৰমাণ কৰিলে, তেখেতসকলে যিমান প্ৰশাসনক লগাই লগাই প্ৰায় 2 লাখ মানুহ গোটোৱাৰ কৰিছিল, 2 লাখ শ্বেয়াৰ তেখেতসকলে কৰিছিল, গোটেই প্ৰশাসনক তেখেতসকলে লগাই দিছিল। কিন্তু কি হ'ল? আল্টিমেটলি ইয়াত 30,000 40,000 মানুহ নহ'ল। গতিকে এইটো প্ৰমাণ ৰাইজে এতিয়া বিজেপিৰ লগত নাই। তেখেত যিমানবাৰ আহিলেও ৰাইজ আৰু বিজেপিৰ লগত নাই।